Ladies and welcome back to my YouTube channel. So guys, স্বাগতম কৰিছোঁ মোৰ অন্য এটি নতুন YouTube ভিডিঅ'লৈ। তো গাইছ আজি মানে আমি হিমবালৈকে গৈ আছোঁ, হিমবা মন্দিৰলৈকে, আৰু এয়া চাইকেলত গৈ আছোঁ, আৰু আগত এয়া মোৰ লগ কেইটামান গৈ আছে, আৰু এইফালে মোৰ লগকেইটা গৈ আছে। ঐ গীতম, এই মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে নে নালাগে? অঁ, লাইক কৰিব, টকা দিয়া, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব হিমবা চেনেলটো। তো আমি গৈ গৈ আপোনালোকক একদম তাতে লগ পাই আমি হিমবা মন্দিৰ আহি পাই গ'লোঁ। আমাৰ পিছফালে আপোনালোকে হিমবা মন্দিৰটো চাব পাৰে, আৰু আমাৰ চাইকেল পাৰ্কিং কৰা বস্তুটো আপোনালোকে চাব পাৰে। এয়া ইয়াতে আমি এনেদৰে তালাটো মাৰি দিছোঁ পূৰা। তো বলকচোন আমি যাওঁ। আমি হিমবা মন্দিৰ আহি পালোঁ, আৰু এইফালে আমাৰ পিছফালে মন্দিৰটো চাব পাৰে। তো আমি অলপমান যাই কিনে এতিয়া ফটো চটো উঠোঁ। এতিয়া মন্দিৰৰ ভিতৰৰ ভাগটো আপোনালোকে চাব পাৰে, এনেকুৱা হয় পূৰা একদম ডাঙৰ। এই মন্দিৰটো আমাৰ ঘৰৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰমান দূৰত্বত অৱস্থিত, আৰু এই মন্দিৰটো চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা ভক্তসমূহ আহি থাকে। আৰু এই মন্দিৰটো সম্পূৰ্ণ বড়ো লোকসকলৰ বাবে নিৰ্মিত। অসমীয়া লোকসকলো আহে। এয়া মন্দিৰৰ আকৃতিটো কি সুন্দৰ আপোনালোকে চাব পাৰে। আৰু এইফালে আমি মন্দিৰৰ পিছে পিছে ঘূৰি আছোঁ, আৰু একবাৰ এইফালৰ পৰা আপোনালোকে এইটো মন্দিৰটো চাব পাৰে। সম্পূৰ্ণ মোৰ পিছত আছে, আৰু এইফালে এইবিলাক বাগিচা আছে, এইডাল বগৰী গছ আছে, আৰু এইফালে আছে এটা সম্পূৰ্ণ সুন্দৰ এটা পুখুৰী এটা আছে। পুখুৰী মানে পাৰটো বহুত সুন্দৰকৈ বনোৱা আছে। তাতে মন্দিৰটো আছে, আকৌ এইটো চাব পাৰে আপোনালোকে। এয়া মন্দিৰত অহাৰ আগত ইয়াতে ভৰি ধুই পেলাই সোমাব পাৰি, তাতে এয়া ষ্টেপ আছে, আৰু ইফালে সম্পূৰ্ণ এখন বাগিচা আছে। বাগিচাৰ মাজে মাজে এনেদৰে ঘূৰি থাকিব পাৰি। ফল মূলৰ গছবোৰ আছে, এনে ফটো মাৰা কিবা কিবি গছবোৰ আছে। তো ব'লকচোন আমি যাই থাকোঁ আৰু অলপমান চাওঁ কি কি আছে। এয়া এইফালে আপোনালোকে এইবোৰ বাঁহবোৰ চাব পাৰে, হালধীয়া ৰঙৰ বাঁহ, সম্পূৰ্ণ কিবা কিবি লিখা থোৱা আছে এইবিলাক বাঁহত। যেইডাল বাঁহ দেখিব আপোনালোকে একদম ইয়াতে যোনে আহিছে চবৰে নামবোৰ ইয়াতে গ্ৰহণ কৰি গৈছে, মানে ইয়াতে নামটো লিখি লিখি গৈছে। আৰু এইখন মই কিয় লৈছোঁ আপোনালোকে ক'ব পাৰেনে? এইখন হৈছে বড়ো ট্ৰেডিশ্যনেল এখন গামোচা, আমাৰ অসমীয়া ভাষাত এইখন গামোচা হয়। তো সেইকাৰণে এইখন লৈছোঁ। আৰু আমি দৌৰি আছোঁ। তো আৰু এইফালে আপোনালোকে চাব পাৰে এটা পানীৰ টেপ আছে এইফালে, আৰু সৰুখিনি এটা মূৰ্তিটো আছে, আপোনালোকক একবাৰ দেখাই দি আছোঁ। এইটো এইফালে এয়া গাছডাল আছে, গাছৰ তলত এনেদৰে সুন্দৰকৈ বহিব পাৰি। আৰু ইয়াৰে গাছবোৰ মানে তাৰে মানুহবোৰে আহি আহি বৰ সুন্দৰকৈ বনাই থৈছে গাছডাল। এনেদৰে কাটি কাটি মাহকত এবাৰমান কাটে, বৰ ধুনীয়া লাগিবৰ কাৰণে। আৰু এইফালে আছে এনেকুৱা গাৰ্ডেনবোৰ, আৰু ইয়াতে এইখিনিত আছে এটা মূৰ্তিকেইটা আপোনালোকক দেখোঁ। আৰু এয়া এইফালে আপোনালোকে চাব পাৰে, ইয়াতে মূৰ্তি কিছুমান আছে। ইয়াতে আপোনালোকে চাইনবৰ্ডখন চাব পাৰে, গঠেইচি বাওনাইয় মেমৰিজ অফ ফৰ ফাদাৰ, মানে এওঁলোকৰ আগৰ দেউতাসকল বা সিহঁতৰ কেনেকুৱা আছিল ইয়াতে সেইবোৰ দেখুৱাই আছে। এয়া মূৰ্তিসকল চাব পাৰে, আৰু এইবোৰ সকলোবোৰ দোনা যে দেখিছে এইবোৰ মাটিৰে নিৰ্মিত। আৰু ইয়াতে এয়া বৰলৰ বাঁহ হৈ গৈছে পূৰা বাহিৰ। তো এয়া এতিয়া আমি ইয়াৰে মানে বাহিৰৰ দৃশ্যটো চাবৰ কাৰণে আহি গৈছোঁ। আৰু এইফালে এখন ডাঙৰ ফিল্ড হয়, ইয়াতে মানে কেতিয়াবা কেতিয়াবা ফুটবল খেলা হয়। তো আৰু এয়া আপোনালোকে ইয়াৰে খুঁটাকেইটা চাব পাৰে, এইটো মঞ্চখনৰ খুঁটাটো ইয়াতে সম্পূৰ্ণ এইটো এটা গাছৰ মূৰেৰে বনোৱা। এইফালে আপোনালোকে চাব পাৰে এইটো পুখুৰী, সুন্দৰ এটা ডাঙৰ পুখুৰী। এই হিমবা মন্দিৰৰ ওচৰতে পুখুৰীটো আছে, আৰু তাতে ছাৰৰ মিটিং চলি আছে তাতে। আৰু ইয়াতে বৰ সুন্দৰকৈ ৰাজহাঁহবোৰ আছে, ৰাজহাঁহ। এইফালে আপোনালোকে মন্দিৰটো চাব পাৰে, সেইটো। আৰু ইয়াতে এডাল কেকটাছ গছ আছে, কেকটাছ নে কি ক'ব নোৱাৰে সঠিককৈ, মানে হয় বুলি জানিছোঁ আৰু মই নিজৰ মতে। আৰু এইফালে শলা জ্বলাব পাৰিম।
সম্পূৰ্ণ 3 ঘণ্টামান এই মন্দিৰতে থাকিলোঁ, থাকি বহুত ভাল লাগিছে। আৰু এতিয়া আমি ঘৰলৈকে যাওঁ, তো ব'লক যাওঁ, ঘৰলৈকে যাওঁ। আৰু এয়া এতিয়া মই ইয়াতে খোৱাবৰ কাৰণে হোটেললৈ আহিলোঁ। এয়া ক্ৰীম কেক, এই মজা, খাই দি এয়া এতিয়া আমি হিড়িম্বা মন্দিৰৰ পৰা আহি পাই পেলাই আমাৰ ঘৰতে ক্ৰিকেট খেলি আছোঁ। এইফালে চাব পাৰে আমাৰ গীতমে বেট ধৰি আছে আৰু এইফালে বল দি আছে আমাৰ যোনে। আজি আমাৰ নতুন বেট বলৰ শুভ আৰম্ভণি। এয়া আজিয়ে প্ৰথম খেলিছোঁ আৰু খেলাখন কেনেকুৱা হয় চাই লওঁ। ছিক্স, সুন্দৰ সুন্দৰ, গীতমে সুন্দৰ খেলি আছে। হয় গীতম, কেনেকুৱা লাগছি? ছিক্স মাৰি বেটৰ পিছে আৰম্ভণি ভাল হ'ল।